हेलो फ्रेंड्स আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন ৰেচিপি আশা কৰো আপোনালোকে ভাল পাব ভিডিওটো কিন্তু হেকলৈকৈ চাব নাপাহৰিব বলুক তেনেহলে পলম নকৰি আজিৰ ৰেচিপিটো আৰম্ভ কৰো মই এনেদৰে চিকেন লৈছো 200 গ্ৰাম boneless এতিয়া আধা চামুচ জোখৰ ধনিয়া পাউডাৰ এড কৰিছো ৰেড চিলি পাউডাৰ নিমখ তেনেদৰে কেঁচা জলকীয়া এটা অলপ পিহি লৈছো আৰু 1 চামুচ জোখৰ পিয়াজ মই অকন পিহি লৈছো নহৰু এড কৰিছো আধা চামুচ জোখৰ আদাও এড কৰিছো লগতে নেমু ৰস 1 চামুচ ইয়াত এড কৰিছো এতিয়া মই গুটেইখিনি ভালদৰে মেৰিনেট কৰি লম ইয়াসক মই এনেদৰে ভালদৰে মেৰিনেট কৰি ললো এতিয়া 1 ঘণ্টাৰ বাবে মই মাংসখিনি ৰাখি দিম তেতিয়ালৈকৈ মই বাকি বস্তুখিনি তৈয়াৰ কৰি লওঁ এইফালে মই বিস্কুটৰ গুড়া লৈছো অলপমান ইয়াত মই মেৰিগোল্ড বিস্কুটো আছে এতিয়া কেৰাহীখন অকন গৰম কৰি তেল দি মই মাংসখিনি মেৰিনেট কৰা মাংসখিনি অলপ সময় এনেদৰে ভাজি লম এতিয়া মাংসখিনি মই এনেদৰে অলপ সময় ভাজি লৈ ঢাকন লগাই দিছো এয়া সব মাংসখিনি ধুনিয়াকৈ ফ্ৰাই কৰি ললো এতিয়া মই বাউলটোত ৰাখি থৈছো এতিয়া এটা সৰু বাটি লৈছো আৰু 2 চামুচ মই ইয়াত ময়দা এড কৰিছো লগতে আধা চামুচ চেনিও দিছো এতিয়া এটা সৰু বাটিত কৰ্নফ্লাৱাৰ পাউডাৰ লৈছো প্ৰয়োজন মতে লগতে মই গাখীৰো এড কৰিম প্ৰয়োজন অনুসৰি এতিয়া গুটেই মিশ্ৰণখিনি মই ধুনিয়াকৈ এনেদৰে কৰি ল'ব লাগিব এফালে সক মই পেষ্টখিনি ৰেডি কৰি ললো আনফালে মই বিস্কুটৰ গুড়া লৈছো লগতে ফ্ৰাই কৰি ৰখা মাংসখিনি মই পেষ্টত এপিছ ডুবাই বিস্কুটৰ গুড়াত লেটিয়াই যাম এনেদৰে মই গুটেই মাংসখিনি কৰি লম এইদৰে মই গুটেইখিনি কৰি ললো আনফালে মই কেৰাহী এখন গৰম কৰি অলপ তেল দি এনেদৰে মাংস কেপিছ তেলত ডুবাই ৰঙচুৱা হোৱালৈকৈ ভাজি থাকিম মই এনেদৰে গুটেইখিনি ফ্ৰাই কৰি লম ৰঙচুৱা হোৱালৈকৈ এয়া সব চিকেন পপকৰ্ন ৰেডি হৈ গ'ল ইয়া খাবলৈ টেস্টি হৈছে আৰু মৰমৰীয়া হৈছে আজি যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক আৰু শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেন্ট কৰি জনাব কেনে লাগিল ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ